নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ খবৰ ৰাহুল গান্ধী। গ্ৰেপ্তাৰৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফৌজদাৰী গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে। 3000 মানুহ আৰু 200 গাড়ীৰে গুৱাহাটীত সোমাব বিচাৰিছিল ৰাহুল গান্ধীয়ে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ, যিহেতু ভাৰত ন্যায় জনযাত্ৰা চলি আছে আৰু বিগত এসপ্তাহ ধৰি কংগ্ৰেছক বাৰম্বাৰ আহ্বান জনাইছিল অসম চৰকাৰে। নিৰ্দেশনা দিয়াৰ পাছতো আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হয় কংগ্ৰেছ নেতৃত্ব আৰু ইতিমধ্যে ডিজিপি জিপি সিঙক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু লোকসভা নিৰ্বাচনৰ পাছতেই গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী আৰু গ্ৰেপ্তাৰৰ সময় ঘোষণা কৰিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফৌজদাৰী গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে আৰু 3000 মানুহ 200 গাড়ীৰে গুৱাহাটীত সোমাব বিচাৰিছিল ৰাহুল গান্ধীয়ে আৰু বিগত এসপ্তাহ ধৰি কংগ্ৰেছক বাৰম্বাৰ আহ্বান জনাইছিল অসম চৰকাৰে। নিৰ্দেশনা দিয়াৰ পাছতো আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হয় কংগ্ৰেছ নেতৃত্ব আৰু ইতিমধ্যে ডিজিপি জিপি সিঙক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। চাকৰি, অৰুণোদয়, ৰেচন কাৰ্ড আৰু ভূমিপট্টাক লৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3 লাখ লোকক শীঘ্ৰেই দিয়া হ'ব মাটিৰ পট্টা। শীঘ্ৰেই 35,000 নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। 1 লাখ লোকে এটকা নিদিয়াকৈয়ে লাভ কৰিলে চৰকাৰী চাকৰি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণ আৰু 2026 চনৰ আগতে সম্পন্ন হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগৰ কাম। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু নতুনকৈ 10 লাখ দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা। প্ৰতিটো পৰিয়ালে পাব 5 কেজিকৈ চাউল আৰু অৰুণোদয় থকা প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড পাবই। আৰু অৰুণোদয় আৰু ৰেচন কাৰ্ড সংলগ্ন কৰাৰ লক্ষ্য এইবাৰ চৰকাৰৰ। লগতে দৰিদ্ৰ লোকৰ উত্থানৰ বাবে অহৰহ কাম কৰি আহিছে প্ৰধানমন্ত্ৰীয়ে। যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যবাসীৰ বাবে জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ ঘোষণা। মিছন বসুন্ধৰা 2ত আবেদন কৰাসকলৰ বাবে এই ডাঙৰ খবৰ। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি। 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমি আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক স্থায়ী বসতি স্থাপন কৰি দিয়া হ'ব। সমগ্ৰ 10খন জিলাৰ 418টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিত অনুমোদন কেবিনেটৰ আৰু 10খন জিলাত এইসকলৰ খিলঞ্জীয়া পৰিয়ালক ভূমি নিষ্পত্তিকৰণ কৰা হ'ব। মিছন বসুন্ধৰা 2.0ৰ অধীনত মুঠ 84% অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ আবেদনকাৰীক দিয়া হৈছে। লাখ লাখ ভূমিহীন লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ খবৰ। আমি SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছো আজিৰ খবৰটো যে মিছন বসুন্ধৰা 2ৰ অধীনত আবেদন কৰাসকলৰ বাবে ডাঙৰ খবৰ আহিছে। 10খন জিলাৰ বাসিন্দাৰ বাবে হ'ব ভূমি নিষ্পত্তি আৰু 10খন জিলাৰ খিলঞ্জীয়াৰ বাবে নিষ্পত্তি কৰা হ'ব ভূমিসমূহ।